হেল্ল' ফ্ৰেণ্ডছ, আজি পাঠ পৰিকল্পনা লেচন প্লেনৰ যিটো আমি কৰিছিলোঁ তাতে ইণ্টাৰ্ণশ্বিপত তাৰে এটা দেখাব লৈছোঁ যে অসমীয়াৰ যাতে মই বিদ্যালয় যিখন বিদ্যালয়ত মই পঢ়াইছিলোঁ সেইখনৰ নাম দিছোঁ, শ্ৰেণী দিছোঁ, ছাত্ৰ ছাত্ৰীৰ সংখ্যা সেইদিনা যিহেতু 5জন আছিল সেইকাৰণে 5জন দিছোঁ আৰু সময় দিছোঁ। সময় 40 মিনিট, কেতিয়াবা 45 মিনিটো থাকে ক্লাছ। আৰু পক্ষী আৰু মানুহ, অংকুৰণ পাঠ্যপুথি আৰু তাৰিখ আৰু শিক্ষক যি পঢ়াইছোঁ। উদ্দেশ্য হ'ব যে অসমীয়া কিতাপ সৰবে আৰু নীৰৱে পঢ়ি ভালকৈ বুজিব পৰা আৰু উপলব্ধি কৰাৰ ক্ষমতা বঢ়োৱা। গতিকে পঢ়িব পৰা, তেওঁলোকে পঢ়িব পৰাটোৱেই আচল মেইন কথা। তেওঁলোকে যুক্তাক্ষৰবিলাক অলপ টান পায়, তথাপিতো তেওঁলোকক সেয়া শিকাই দিব লাগিব, তেওঁলোকে পঢ়িব পাৰিব লাগিব। গতিকে শব্দৰ ভঁৰাল চহকী কৰা, পঢ়াৰ জৰিয়তে তেওঁলোকৰ শব্দৰ ভঁৰাল বৃদ্ধি হ'ব, শব্দ জানিব নতুন নতুন, আৰু লগতে তেওঁলোকে শব্দৰ অৰ্থবিলাকো জানিব পাৰিব লাগে। তো শুদ্ধ আৰু স্পষ্টকৈ অসমীয়াত লিখি আৰু কৈ মনৰ ভাৱ ব্যক্ত কৰা। তেওঁলোকে শুদ্ধকৈ ক'ব পাৰিব লাগিব, অসমীয়া ভাষাটো পঢ়ি ক'ব পাৰিব লাগিব ধুনীয়াকৈ, নিজৰ মনৰ কথাখিনি প্ৰকাশ কৰিব পাৰিব লাগিব। ইয়াৰ উদ্দেশ্য পক্ষী আৰু মানুহ, মানে যিহেতু এইটো সাধু, পক্ষী আৰু মানুহ, তেওঁলোকে সাধুটো ক'ব পাৰিব লাগিব, লগতে লিখিবও পাৰিব লাগিব, আৰু তেওঁলোকে পাৰিছিলেও বাৰু ক'ব। তো এইটোৱে ভাল লাগিছে আৰু ক'ব পৰাৰ কাৰণে। তো মৌলিক চিন্তা আৰু কল্পনা শক্তিৰ বিকাশ কৰা। যেতিয়া তেওঁলোকে সাধুটো ক'ব বা যিকোনো এটা কথা ক'বলৈ চিন্তা কৰে, তেওঁলোকে কল্পনা কৰি কৰি কয়, ভাবি ভাবি কয়। গতিকে যেতিয়া তেওঁলোকে ক'ব কথাখিনি, তেওঁলোকৰ কল্পনা শক্তিৰ বিকাশ হ'ব। তো শিক্ষণ সঁজুলি হিচাপে মই কি ব্যৱহাৰ কৰিছিলোঁ? TLM, ব'ৰ্ড, ডাষ্টাৰ, চক পেঞ্চিল, পাঠ্যপুথি। যিহেতু ব'ৰ্ডখন ব্যৱহাৰ কৰা হয়েই। বিশেষ সঁজুলি হিচাপে শব্দ কাৰ্ড, যুক্তাক্ষৰ কাৰ্ড, ছবি থকা কাৰ্ড। মই যিহেতু পক্ষী আৰু মানুহ, ইয়াত মই ছবিৰ জৰিয়তে সাধুটো ক'ব দিছিলোঁ। মই 6খন কাৰ্ডত 6টা দৃশ্য বনাই নিছিলোঁ। সেই দৃশ্যকেইটা কৈ কৈ তেওঁলোকক ক'ব দিছিলোঁ ছবিৰ জৰিয়তে, তেওঁলোকে পাৰিছিলোঁ বাৰু। পাঠ পৰিকল্পনাৰ স্তৰটো আহিলে যে প্ৰস্তাৱনা বা শিক্ষণীয় দিশ। শিক্ষণীয় দিশত আছে শিক্ষাৰ্থীৰ পূৰ্বজ্ঞান পৰীক্ষা আৰু মনোযোগ আকৰ্ষণ। শিক্ষকৰ কাৰ্যাৱলী, শিক্ষকে হাতত শ্ৰেণীকোঠাৰ প্ৰয়োজনীয় সঁজুলি লৈ হাঁহিমুখে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিব আৰু শিক্ষাৰ্থীক অভিবাদন জনাব, যেনেকৈ গুড মৰ্ণিং, সুপ্ৰভাত। তাৰপিছতে তেওঁলোকে শ্ৰেণীত অনুকূল পৰিৱেশ গঢ়ি তুলি শিক্ষাৰ্থীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ আৰু পূৰ্বজ্ঞান পৰীক্ষা কৰিবলৈ তলৰ প্ৰশ্নকেইটা সুধিব। এইটো কথা চবতে একেই পাঠ পৰিকল্পনাত। প্ৰথমতে তেওঁলোকক প্ৰশ্ন সোধা হয়, তেওঁলোকক আকৰ্ষণ কৰা হয় বিষয়টোৰ প্ৰতি, আৰু তেওঁলোকে কিমান জানে তাৰ আভাস লোৱা হয়। শিক্ষাৰ্থীসকলে থিয় হৈ সম্ভাষণ জনাব আৰু শিক্ষকে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিব। তো পক্ষী আৰু মানুহ তেতিয়া পক্ষীৰ কথা, চৰাইৰ কথা আছে যিহেতু, তেতিয়া প্ৰথমতে সুধিব লাগিব, তোমালোকে চৰাই দেখিছানে? এনেও অফক'ৰ্চ তেওঁলোকে দেখিবই। তো দেখিছোঁ বুলি ক'ব। কি কি চৰাই দেখিছা, নাম ক'ব পাৰিবানে? শিক্ষাৰ্থীয়ে উত্তৰ দিবলৈ চেষ্টা কৰিব। ছাত্ৰ ছাত্ৰীৰ পৰা উত্তৰ পোৱাৰ পিছত শিক্ষকে পক্ষী আৰু মানুহ নামৰ পাঠটিৰ নাম ঘোষণা কৰি ব'ৰ্ডত লিখি দিব। তাৰপিছতে আহিলে উপস্থাপন। উপস্থাপনত স্তৰ, শিক্ষণীয় দিশ, বিশেষ উদ্দেশ্য, শিক্ষকৰ কাৰ্যাৱলী, TLM, শিক্ষাৰ্থীৰ কাৰ্যাৱলী, শিক্ষণৰ ফলাফল। তো উপস্থাপন, তো সাধুটো পঢ়ি শুনি বুজি পোৱা আৰু ক'ব পৰা। ছাত্ৰ ছাত্ৰীৰ সৰব আৰু নীৰৱ পঠন, নয় বাই ন, কয় বাই ক, বয়জয় জ, গয় বাই গ, যুক্তাক্ষৰকেইটা পঢ়িব, লিখিব, গঠন কৰিব আৰু ভাঙিব পৰা। তো পঠন কৌশল আয়ত্ত কৰা। ছাত্ৰ ছাত্ৰীয়ে সৰবে আৰু নীৰৱে পঢ়িব পাৰিব, যুক্তাক্ষৰযুক্ত শব্দ পঢ়িব আৰু লিখিব পাৰিব। শিক্ষকৰ কাৰ্যাৱলীত আছে শিক্ষকে যতি, বিৰাম চিহ্ন আদিৰ প্ৰতি লক্ষ্য ৰাখি পাঠটোৰ আদৰ্শ পঠন দিব, যাতে ছাত্ৰ ছাত্ৰীয়ে বুজি পায়। যিহেতু এইটো কবিতাটো পক্ষী আৰু মানুহ, গতিকে সেইটো প্ৰথম পঢ়ি দিছিলোঁ, তাৰপিছত তেওঁলোকক পঢ়িব দিছিলোঁ, আৰু শেষত তেওঁলোকক ক'ব দিছিলোঁ, প্ৰশ্ন উত্তৰ কৈছিলে, তেওঁলোকে বুজাই দিছিল। তো ছবিৰ জৰিয়তেও পঢ়াইছিলোঁ, কাৰণ তেওঁলোকেও কৈছিলে ছবিৰ জৰিয়তে চাই চাই। গতিকে শিক্ষকে কেইজনমান শিক্ষাৰ্থীক পঢ়িবলৈ দিব। মই গোটেইকেইজনকে দিছিলোঁ অলপ অলপকৈ। তো আৱশ্যক অনুযায়ী ভুল উচ্চাৰণ শুধৰাই দিব। তো আৰু মই কৰিছিলোঁ যে তেওঁলোকক একেবাৰে নোৱাৰা ছাত্ৰজনক, যিজনে পঢ়িব পৰা নাই, এতিয়া পৰা এজনক শিকাই দিব কৈছিলোঁ, আৰু তেওঁলোকে শিকাই দিছিল, তেনেকৈ শিকিছিলে। তো যুক্তাক্ষৰকেইটা বাছি উলিয়াই ব'ৰ্ডত লিখি দিব, যিকেইটা যুক্তাক্ষৰ আছিল, আৰু
বৰ্ণ কাৰ্ডৰ জৰিয়তে যুক্তাক্ষৰকেইটা ভাঙি দেখুৱাই দিব আৰু তাৰ জৰিয়তে এজন ছাত্ৰক মাতি যুক্ত শব্দবিলাক তাৰে শব্দ গঠন কৰিব দিব। তেওঁলোকে পাৰেনে নোৱাৰে চাব আৰু নোৱাৰিলে শিকাই দিব লাগে। তাৰপিছতে আহিলে শিক্ষকৰ কাৰ্যাৱলী, সেইটো ক'লোৱেই মই। আৰু TLM হিচাপে পাঠ্যপুথি, বৰ্ণ কাৰ্ড, যুক্তাক্ষৰ কাৰ্ড, ছবি থকা কাৰ্ড এইবিলাক ব্যৱহাৰ কৰিছিলোঁ। শিক্ষকৰ কাৰ্যাৱলীত শিক্ষাৰ্থীৰ কাৰ্যাৱলীত হ'ব শিক্ষাৰ্থীসকলে নীৰৱে শুনিব আৰু সৰহ পঠন কৰিব, নীৰৱ পঠন কৰিব আৰু বুজি নোপোৱাখিনি তেওঁলোকে সুধিব আৰু ছাত্ৰ ছাত্ৰীয়ে নিজৰ বহীত লিখি ল'ব আৰু শিক্ষকৰ কথা মনোযোগেৰে শুনিব। ছাত্ৰ ছাত্ৰীয়ে শিক্ষকে কোৱা কথামতে কামবিলাক কৰিবলৈ চেষ্টা কৰিব আৰু শিক্ষণৰ ফলাফল সাধুটো শুনি বুজি পাব লাগিব, নিজৰ ভাষাৰে কথা ক'ব পাৰিব লাগিব। তো মই এটা ভিডিঅ' দিছোঁ, এই পাঠটো এজনী ছোৱালীৰ দিছোঁ, তাই ধুনীয়াকৈ কৈছে। তো সাধুটো পঢ়াৰ কৌশল আয়ত্ব কৰিব, যুক্তাক্ষৰৰ জ্ঞান লাভ কৰিব, বুদ্ধশক্তিৰ বিকাশ সাধন হ'ব। শিক্ষকৰ স্তৰ, শিক্ষকৰ কাৰ্যাৱলী, শিক্ষাৰ্থীৰ কাৰ্যাৱলী। যে শিক্ষণীয় দিশখিনি বুজি উঠাৰ পিছত শিক্ষাৰ্থীক শ্ৰেণীকাৰ্য আৰু গৃহকাৰ্য হিচাপে পাঠভিত্তিক প্ৰশ্নোত্তৰবিলাক কৰাব, তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। তো চৰাইয়ে আমাক কৰা উপকাৰৰ তালিকা প্ৰস্তুত কৰিব দিব, পশু পক্ষী গছ গছনিৰ সৈতে মানুহৰ নিবিড় সম্পৰ্কৰ কথা তলত আলোচনা কৰি লিখিব দিব। আৰু শিক্ষাৰ্থীয়ে নিজৰ বহীত লিখিব আৰু তেওঁলোকক এই পাঠটোত আছিলে যে ছবি কাৰ্ডৰ জৰিয়তে এখন ছবি মানে চৰাইৰ তালিকা প্ৰস্তুত কৰি এখন এলবাম প্ৰস্তুত কৰিবলৈ দিয়া গৈছিল। এইখিনি আছিল। থেংক ইউ।